বিশ্বকৰ্মা পূজা ওয়েলকাম টু এ নিউ ব্লগ গাইজ। আজি মই আহিছিলোঁ আমাৰ বকুললৈ, যিহেতু মানে আমাৰ যিবিলাক গাড়ী ড্ৰাইভাৰবিলাক আছে, যিবিলাক মানে দাদাহঁতে গাড়ী চলায়, তেওঁলোকৰ ইয়াতে মানে পূজা হৈছে, বিশেষ মূৰ্তি লৈ আহিছে। গতিকে ব'লক আমি মূৰ্তি দেখাম। প্ৰথমতে বৰ্তমান এইমাত্ৰ বৰষুণ দিছে, বাকী গাড়ী পূজাখিনি হৈছেই, মই ভিডিঅ' কৰি ৰখাইছোঁ, দেখাই আছোঁ বাৰু এইখিনি। এইটোৱে হৈছে বাবা বিশ্বকৰ্মাৰ মূৰ্তি। অলৰেডি ইয়াতে হোম যজ্ঞ হৈ গ'ল। এতিয়া মানে মোৰ অলপ অহা দেৰি হ'ল, চ' সম্পূৰ্ণ হোম যজ্ঞৰ ভিডিঅ' বনাব নোৱাৰিলোঁ। কিবা এটা মানে কি এতিয়া বিশেষ ব্যস্ত হৈ আছোঁ, মাহ প্ৰসাদ দিব লাগে। আজি মানে মেধি আপোনাৰ দুজনেই আছে আৰু তেওঁৰ দায়িত্ব বহুত, কেইবা জেগাতো গৈছে, তেওঁ সেইপিনে কৰিব দিছোঁ। আচ্ছা ইয়াত লাগি জানদীপ, তোমাৰ গাড়ী পূজা হৈ গ'ল ন? ক্লিয়াৰ বান্ধি ঘৰত। सर्वकर्माणि करायतो हरि ओम कृष्ण। ঐ মেধি, এইটো দিয়া, পাত দিয়া। থেংক ইউ। এয়া বৰ্তমান গাড়ীত পূজা কৰা চলি আছে, আৰু এয়া মোৰ বাইকত নিয়ম অনুসৰি পূজাৰীয়ে পূজা কৰি দিছে, সেন্দুৰৰ ফুট দিছে আৰু ভগৱানৰ চৰণত দিয়া সূতাৰে বাইকত বান্ধি দিছে। মোৰ বাইকৰ লগতে সকলো দুচকীয়া আৰু চাৰিচকীয়া বাহনতে সেই একেদৰেই পূজা কৰা হৈছে, আৰু প্ৰত্যেকখন গাড়ীতে মালা আৰু সুন্দৰকৈ ফুট লগাই সুন্দৰকৈ মানে ধুনীয়াকৈ তোলা হৈছে। গাড়ীখন আগৰ দৰে লেতেৰা হৈ থকা নাই, বঢ়িয়াকৈ ধুই পখলি ধুই কৰি লৈ সুন্দৰকৈ মালা লগাইছে। আৰু গাইজ এইটো চাওক, যিটো আপোনালোকে নদীয়াত দেখিছে যে, নদীয়াটোত দেখিছে কোলাকৈ যে, এইটো হৈছে ফুট দিবলৈ লৈ আহিছে। এইটো একচুৱেলি এইটো মানে হোম যজ্ঞৰ যিটো ছাই থাকে, সেই ছাইটো লৈ আহিছে, গাড়ীত ফুট দিছে, সেইটো দিয়ে আৰু সেন্দুৰ ব্যৱহাৰ কৰিছে, দুয়োটা একেলগে। এইখিনিতে ৰিপৰ্টাৰ আৰু সুভন দাই মোক কিবাকিবি অলপ মানে ভিডিঅ'ত কৈছিলে, কিন্তু মই ভিডিঅ'টোত এইখিনি দিব নোৱাৰিম, কাৰণ কপিৰাইট দিছোঁ। গান বজি আছিলে, মানে কিবাকিবি মানে গান বজাই আছিলে কাষত, চ' কপিৰাইটৰ কাৰণে মই এইখিনি মানে দিব নোৱাৰিম, গতিকে চৰি। আৰু গাইজ, যদি কিবা এটা কাৰণে যদি ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। বাই বাই, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।